নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'ৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। মই আমাৰ গাঁৱৰে পথাৰ এখনত আহি উপস্থিত হ'লোঁ। এটা সুন্দৰ দৃশ্য আপোনালোকক দেখুৱাম বুলি আগবাঢ়িলোঁ। বন্ধু বান্ধৱীসকল, ইয়াৰ পথাৰত খুৰা এজনে আকৌ হাল বাই পানী ভৰাই আছে। ওচৰতে ৰোৱা হৈ গ'ল আমাৰ গাঁৱলীয়া জীৱনৰ এখন সুন্দৰ ছবি। ইয়াৰ উপৰিও এই বগলী জাক কি সুন্দৰকৈ ইয়াতে থিয় হৈ আছে। বগলী জাক দেখি বৰ ভাল লাগিল। এটা সুন্দৰ পৰিৱেশ, লগতে ফাগুন মাহ বুলি ক'লে এই সময়ত সচৰাচৰ আমাৰ পথাৰত যিবিলাক নৰা দেখা পোৱা যায়, খেতিৰ বাবে খেতিয়কসকলে এই নৰাবিলাকত জুই লগাই দিয়ে। এনেকুৱা ছাই দেখা পোৱা যায় পথাৰত। বন্ধু বান্ধৱীসকল, কোনো ঠাইত শুকান নৰাও থাকে য'ত খেতি নকৰে। সেইবিলাক ঠাইত সচৰাচৰ নৰা জুই লগাই নিদিয়ে। আৰু যদি এবিঘা মাটিত খেতি কৰে বা 2 বিঘা মাটিত খেতি কৰে, ওচৰৰ কোনোবা অঞ্চলৰ নৰাও জুই লগাই পুৰি দিয়া হয়। কাৰণ 2 বিঘা মাটিত জুই দিওঁতে জুই বহুত দূৰলৈ বিয়পি যায়, ফলত এনেদৰে ছাই দেখা পোৱা যায়। আৰু এই সময়ত এই পথাৰখনৰ সেই দৃশ্যটো আমি দেখা পাওঁ। বন্ধু বান্ধৱীসকল, এই গোটেই পথাৰখন দেখুৱাই আছোঁ। পথাৰখনত খুৰা এজনে খেতিৰ বাবে কোৰৰ কাম কৰি আছে। কাৰণ আলি ভাল কৰিব লাগিব। ইয়াৰ উপৰিও পথাৰখনত গৰু ছাগলী এইবিলাকেও সুন্দৰকৈ ঘাঁহ খাই আছে। আৰু কোনোবাজনী গৰুৱে হয়তো ঘাঁহ পাগুলি আছে। আৰু কোনোবা ঠাইত গৰুৱে হয়তো ঘাঁহ খাই আছে, ছাগলীয়ে হয়তো ঘাঁহ খাই আছে। ছাগলীজনী পিঠিত উঠি শালিকাজনী হয়তো সুন্দৰকৈ বহি আছে। এই পথাৰত শুকান নৰা দেখা গৈছে। ইয়াৰ উপৰিও গাইজনীয়ে থিয় হৈ এনেদৰে আছে। বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰিও এটা সুন্দৰ দৃশ্য এই মুহূৰ্তত দেখা পোৱা যায়। আহঁত গছজোপা দেখা পাই আছে আপোনালোকে, পাতবিলাক সৰি গৈছে। এই মুহূৰ্তত ফাগুনৰ দিনত এই গছৰ পাতবিলাক সৰি যায়। কিছুমান গছৰ পাত সৰি যায় এই মুহূৰ্তত, কাৰণ চ'ত মাহ পৰাৰ লগে লগে বসন্ত আহি যায় আৰু গছত কোমল কুঁহিপাত ওলায়। এয়া হৈছে প্ৰকৃতিৰ এটা বিনয়ন দিয়া ৰূপ। এই মুহূৰ্তত ফাগুনৰ বতাহ বলি আছে। এই সুন্দৰ পৰিৱেশত মই ভিডিঅ'টো বনাইছোঁ। চাই থকাৰ কাৰণে ধন্যবাদ। আৰু এই ভিডিঅ'টোৰ পৰা লপকাষতিয়ে বিদায় লৈছোঁ। নমস্কাৰ।